অষ্টম অধ্যায় এন্ধাৰ নিশা। প্ৰিয় শ্ৰোতাবৃন্দ, জংকীয়ে সেই কথা কবৰে পৰা ডালিমীৰ হৃদয়ত এডাল হেল বাজিল। তাই কেতিয়াও নেভাবিছিল যে জংকীয়ে তাইক এনেকুৱা মৰ্মভেদী কথা কব। যি ডালিমীয়ে আজি অতদিনে তাই নিজৰ মনতে মই দেখিবলৈ ভাল আৰু ভালকৈ নাচিব জানো বুলি গৌৰৱ কৰিছিল, সেই ডালিমীয়ে আজি জংকীৰ এনেকুৱা চিধা কথাত নিজকে সংসাৰৰ নিচতকৈও নিচ ভাবিবলৈ ধৰিলে। সেইদিনাৰে পৰা ডালিমীয়ে জংকীৰ লগত বিহু নাচিবলৈ আৰু মন খুলি কথা পাতিবলৈ এৰি দিলে। তাই এইদৰে এদিন মনতে চিন্তা কৰি বহি আছে। ইফালৰ পৰা জংকী সিহঁতৰ ঘৰলৈকে গ'ল। সেইদিনা কিন্তু ডালিমী ঘৰত অকলে আছিল। ডালিমী, ঐ ডালিমী। বাপেৰে ঘৰত আছেনে? বোপাই ঘৰত নাই নহয়, গধূলিহে আহিব। কেলে বোপাইক বিচাৰিছ জংকী? ডালিমী, মোৰ এটা কথা আছিল। কালিলৈ মই সোৱণশিৰিলৈ যাওঁ বুলিছিলোঁ। কিয়নো যাওঁ? তোক মই এনেকৈ মোৰ সকলো কথা ক'লোঁ। তই মোক এফেৰা উপকাৰ কৰিবিনে? কি উপকাৰ জংকী? তোৰ বাপেৰৰ ৩-৪খন নাও আছে। কালিলৈ মই সোৱণশিৰিলৈ যাওঁ বুলিছিলোঁ। এখন নাও লাগিছিল। মোক কচোন, নাওনো কেলৈ? তোক মই ভনীৰ দৰে স্নেহ কৰোঁ। তোৰ আগত মই সকলো কওঁ, শুন। কি বাৰু? পানৈক মাক বাপেকে বল কৰি কমুদলৈ দিব খুজিছে। তাই মোলৈ বাতৰি দিছে মই তাইক পলুৱাই আনিব লাগে। ডালিমী, মোৰ যদি জীৱনটোও যায় তথাপিও তাইক মই নেৰোঁ। বাপেৰকো আহি মই কম, তয়ো দিবলৈ কবিনে? বাৰু, কম দে। ডালিমী, মই তোক ভনীৰ দৰে স্নেহ কৰোঁ। যাওঁ দে। যাগৈ না জংকী। ডালিমী, তই কান্দিছ দেখোন। কিয় কান্দিছ? পানৈৰ দুখৰ কথা শুনি। এই কথা কোৱাৰ পিছতে জংকী উঠি গ'ল। কিন্তু তাৰ হৃদয়ত আজি ডালিমীৰ চকুলো দেখি অলপ সন্দেহৰ ভাৱে খেলিবলৈ ল'লে। কিন্তু যি নহওক, সি মনে মনে এইটোকে ভাবিলে যে ডালিমী প্ৰকৃততে বৰ সহৃদয়া। আৰু পানৈৰনো কি হ'ল? বাপেকে তাইক বল কৰি দিওঁ বুলিছিল। কিন্তু ঈশ্বৰৰ ইচ্ছাত যিদিনা সেই কাম কৰোঁ বুলি প্ৰতিজ্ঞা কৰিছিল, সেই কাম সিদ্ধি নহ'ল। মাক বাপেক আৰু লগৰ সমনীয়াৰ নিন্দাৰ ভাজন হ'লেও পানৈ জংকীৰে হ'ব। তাই তাকে ভাবিবলৈ ধৰিলে আৰু সেই সুযোগো মিলিল। ৰকমীৰ সহায়ত জংকীলৈ খবৰ পঠিয়ালে। জংকীয়ে এন্ধাৰ নিশা নাও এখন লৈ ঘাটত উপস্থিত হ'ল। মাকক ফাঁকি দি পানৈ নাৱত উঠিলগৈ। তেতিয়াই সেই নাও দ্ৰুত বেগেৰে আই সোৱণশিৰিৰ ধাৰত আৰু বলিষ্ঠ জংকীৰ বঠাৰ চাবত ৰাতাৰাতি ভটিয়াবলৈ ধৰিলে। পানৈ ঘৰত নোহোৱা হোৱাত চাৰিওফালে হোৱা দোৱা লাগিল। হাজাৰ বিচাৰিও পানৈক কোনেও বিচাৰি নাপালে। প্ৰিয় শ্ৰোতাবৃন্দ, জংকীয়ে পানৈক কলৈ নিলে? ক'ত ৰাখিছে? কি বা খাইছে? এনেধৰণৰ প্ৰশ্ন হয়তো আপোনালোকৰ মনতো উদয় হৈছে। আপোনালোকে এই প্ৰশ্নৰ উত্তৰৰ বাবে আমাৰ পৰৱৰ্তী খণ্ডলৈ আশাৰে বাট চাই ৰওক।